প্ৰিয় দৰ্শক, আজি আমি 10টা এনে সপোনৰ বিষয়ে জানো আহক যিকেইটা সপোন ভুলতো কাৰো আগতেই ক'ব নালাগে, কাৰণ এইকেইটা সপোন শ্বেয়াৰ কৰিলে আপুনি ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। এই 10টা সপোনৰ ভিতৰত এটা বা তাতকৈ অধিক সপোন আপুনিও কেতিয়াবা নহয় কেতিয়াবা দেখিছে নিশ্চয়, আৰু আপুনি আপোনাৰ পৰিয়ালবৰ্গ, লগ বন্ধু বা নিজৰ আপোনজনৰ সৈতে এই সপোন শ্বেয়াৰো কৰিছে নিশ্চয়। কিন্তু যদি আপুনি এনে কৰিছে তেনেহলে আপুনি ডাঙৰ ভুল কৰিছে, কাৰণ এইবোৰ সপোন ভুলতো কাৰো আগত কেতিয়াও ক'ব নালাগে। তেনেহলে এতিয়া আমি সেই 10টা সপোনৰ বিষয়ে জানো আহক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে দৰ্শকসকললৈ অনুৰোধ থাকিল যে আমাক ছাপোৰ্ট কৰিবৰ বাবে ভিডিঅ'টো এটা লাইক কৰক, লগতে কমেণ্ট কৰি আপোনালোকে আমাক যিকোনো ধৰণৰ ভক্তিমূলক পৰামৰ্শও আগবঢ়াব পাৰে। প্ৰিয় দৰ্শক, স্বপ্নশাস্ত্ৰত কেইটামান এনে সপোনৰ কথা উল্লেখ আছে যিকেইটা সপোনে আপোনাক আপোনাৰ জীৱনত আহিব লগা ধন সম্পত্তি আৰু ঐশ্বৰ্য বিভূতিৰ সংকেত দিয়ে। কিন্তু যদি আপুনি সেইকেইটা সপোন আন কাৰোবাৰ সৈতে শ্বেয়াৰ কৰে তেনেহলে আপুনি ভৱিষ্যতে পাব লগা ফলাফলৰ পৰা বঞ্চিত হৈ পৰিব পাৰে। ওলোটাই আপুনি বিপদৰ সন্মুখীনহে হ'ব পাৰে। এনে সপোনবোৰৰ ভিতৰত প্ৰথমটো সপোন অনুসৰি যদি আপুনি সপোনত ভগৱানক দেখে আৰু যদি তেওঁ আপোনাক আশীৰ্বাদ দিয়ে তেনেহলে বুজি লওক যে আপুনি অন্তৰ্মনৰ পৰা পৰমাত্মাৰ সৈতে জড়িত হৈ আছে আৰু স্বয়ং ভগৱানেও আপোনাৰ আত্মাক পবিত্ৰ বুলি ভাবে, সেয়েহে তেওঁৰ সপোনত আপোনাক আশীৰ্বাদ দিবলৈ আহিছে। ইয়াৰ উপৰিও ই এইটো সংকেত দিয়ে যে এতিয়া আপোনাৰ আত্মাত চিৰদিনৰ বাবে ভগৱান নিবাস কৰিব। কিন্তু এনে অৱস্থাত আপুনি এটা কথা জানি থওক যে যদি আপুনি এই সপোন কাৰোবাৰ সৈতে শ্বেয়াৰ কৰে তেনেহলে আপোনাৰ ওপৰত ভগৱানৰ এই কৃপা দৃষ্টি শুভ নহয় অশুভহে হ'ব পাৰে। সেয়েহে মনত ৰাখিব যে এনে ধৰণৰ সপোন দেখিলে কাৰো আগতেই নক'ব। স্বপ্নশাস্ত্ৰ অনুসৰি যদি আপুনি সপোনত দেখে যে আপোনাৰ পিতৃ মাতৃয়ে আপোনাক পানী খাবলৈ দিছে তেনেহলে ইও এটা শুভ সংকেত, যাৰ অৰ্থ হ'ল ভৱিষ্যতে আপুনি বহুতো উন্নতি কৰিব। কিন্তু এই সপোনো এনে সপোনৰ শ্ৰেণীত আহে যাক কাৰোবাৰ সৈতে শ্বেয়াৰ কৰিলে আপোনাৰ জীৱনত পৰিব লগা ইতিবাচক প্ৰভাৱ নেতিবাচক প্ৰভাৱলৈ পৰিণত হ'ব পাৰে। সেয়েহে এনে সপোন দেখিলে ভুলতো কাৰো সৈতে শ্বেয়াৰ নকৰিব। স্বপ্নশাস্ত্ৰ অনুসৰি তৃতীয়টি সপোনো এনে সপোন যাক কাৰোবাৰ সৈতে শ্বেয়াৰ কৰা মানে দুৰ্ভাগ্যক মুকলিভাৱে নিমন্ত্ৰণ কৰা। কোৱা হৈছে যে যদি কোনো ব্যক্তিয়ে সপোনত নিজকে গাই গৰুক সেৱা শুশ্ৰূষা কৰা দেখা পায় তেনেহলে ই সংকেত দিয়ে যে অতি সোনকালেই তেওঁৰ ভাগ্য জিলিকিব। কাৰণ আপুনি হয়তো জানেই যে সনাতন ধৰ্মত গাই গৰুৰ গাত সমস্ত দেৱী দেৱতা বাস কৰে, সেইবাবে গাই গৰুৰ পূজাও কৰা হয়। সেয়েহে সপোনত গাই গৰু দেখাটো বৰ শুভ সংকেত। কিন্তু এই সপোন সদায় গোপনে ৰাখিব, কাৰো আগতেই প্ৰকাশ নকৰিব। ইমানেই নহয়, সপোনত যদি কোনো ব্যক্তিয়ে দুৱাৰ খোল খোৱা দেখা পায় তেনেহলে ই আপোনাৰ ভাগ্যৰ দুৱাৰ খোল খোৱাৰ পোনপটীয়া সংকেত। কোৱা হয় যে এনে সপোন দেখাৰ পাছত কোনো দুখীয়া লোকক হালধীয়া বা গেৰুৱা বস্ত্ৰ দান কৰিব লাগে। এনে কৰিলে এই শুভ সংকেত আৰু বেছি প্ৰভাৱী হৈ পৰে। কিন্তু স্বপ্নশাস্ত্ৰ অনুসৰি এইটো সপোনো সেইবোৰ সপোনৰ ভিতৰতেই এটা যাক কাৰোবাৰ সৈতে শ্বেয়াৰ কৰিলে অশুভ বুলি প্ৰমাণিত হ'ব পাৰে। লগতে যদি আপুনি সপোনত নিজকে গোবৰৰ সহায়ত ঘৰ মুচি থকা দেখে তেনেহলে স্বপ্নশাস্ত্ৰ অনুসৰি ইও এটা শুভ সংকেত। কোৱা হয় যে এনে ধৰণৰ সপোন দেখা ব্যক্তিজনৰ সকলোবোৰ বন্ধতলা নিজে নিজে খোল খাই পৰে। কিন্তু মনত ৰাখিব, এনে সপোন দেখিলে পিছদিনাই কোনো দুখীয়াক দান কৰিব আৰু কাৰো সৈতে এই সপোন শ্বেয়াৰ নকৰিব। ইয়াৰ উপৰিও স্বপ্নশাস্ত্ৰ অনুসৰি আৰু কেইটামান শুভ সংকেত দিয়া সপোন আছে যাক কাৰোবাৰ সৈতে শ্বেয়াৰ কৰিলে অশুভ হৈ পৰে। ইয়াৰ ভিতৰত এটা হ'ল সপোনত ময়ৰা চৰাই দেখা। সপোনত ময়ৰা চৰাই দেখাটো এটা শুভ সংকেত। বিশেষকৈ ময়ৰা চৰাই যদি ঘৰৰ চৌহদত দেখা পোৱা যায় তেনেহলে ই ভাগ্য উদয় হোৱাৰ সংকেত।
কিন্তু এই সপোন কাৰো সৈতে শ্বেয়াৰ নকৰিব। ইয়াৰ উপৰিও যদি কোনো ব্যক্তিয়ে সপোনত কলগছ দেখা পায় বা কলপুলিৰ সৈতে পূজা কৰা দেখে, তেনেহলে ই সংকেত দিয়ে যে অতি সোনকালেই তেওঁৰ জীৱনত এটা নতুন আৰম্ভণি হ'ব। লগতে এনে সপোন দেখিলে কোনো দুখীয়া লোকক হালধীয়া বস্তু দান কৰিব লাগে আৰু সেই সপোনৰ বিষয়ে কাকো ক'ব নালাগে। এইবোৰৰ উপৰিও কোৱা হয় যে যদি আপুনি প্ৰকৃতিৰ সৈতে জড়িত কোনো সপোন দেখে, নদী, সাগৰ, পাহাৰ পৰ্বত আৰু গছ-গছনি আদি দেখে, তেনেহলে ই সংকেত দিয়ে যে অতি সোনকালেই আপুনি কোনো ভাল খবৰ পাব। লগতে যদি আপুনি সপোনত নিজৰ বা আন কোনো লোকৰ মৃত্যু দেখে, তেনেহলে ইও এটা ভাল সংকেত। এনে সপোনে সংকেত দিয়ে যে অতি সোনকালেই আপোনাৰ কোনো ডাঙৰ সমস্যাৰ সমাধান হ'ব। কোৱা হয় যে সপোনত সাপ দেখাটো এটা শুভ সংকেত। সপোনত সাপ দেখিলে কি কি সংকেত পোৱা যায় আৰু ইয়াৰ পৰা কেনেধৰণৰ ফল পোৱা যায়, এই বিষয়ে বিস্তৃতভাৱে জানিবৰ বাবে ডিছক্ৰিপশ্যনলৈ গৈ আপুনি আমাৰ এই ভিডিঅ'টো চাব পাৰিব। ইয়াৰ উপৰিও যদি আপুনি সপোনত মাছ দেখে, অৰ্থাৎ যিকোনো ধৰণৰ মাছ সাঁতুৰি থকা দেখিছে, নিজে বা আন কোনোবাই মাছ ধৰি থকা দেখিছে বা মাছ খাই থকা দেখিছে, তেনেহলে ইও এটা ভাল সংকেত। ই সংকেত দিয়ে যে আপুনি হঠাৎ বহুতো ধন লাভ কৰিব। কিন্তু সকলোতকৈ মহত্বপূৰ্ণ কথাটো হ'ল যে ভুলতো আপুনি এইবোৰ সপোন কাৰো আগতেই নক'ব, কাৰণ এইবোৰ সপোন কাৰোবাৰ সৈতে শ্বেয়াৰ কৰিলে লাভৰ পৰিৱৰ্তে লোকচানহে হ'ব পাৰে। প্ৰিয় দৰ্শক, আজিৰ এই প্ৰস্তুতি কেনে লাগিল কমেণ্ট কৰি জনাব। আন এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পাম। আজিলৈ বিদায় দিয়ক। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।